মই আজি এই ভিডিঅ'টো দেখাম আমি লেণ্ড চেল পাৰমিশ্যনৰ ফৰ্মটো কেনেকৈ ফিল আপ কৰোঁ। ঠিক আছে, চ' চবৰে অসুবিধা থাকে যে ইমান এই 3-4খন পেজৰ ফৰ্মটো আমি কেনেকৈ ফিল আপ কৰিম, ক'ত কি হ'ব, কি লিখিব লাগিব। মই বহুতেই চাইছোঁ যে বহুতৰে দিগদাৰ পায়। চ' মই আজি ষ্টাৰ্টিঙৰ পৰা একদম মই দেখাম ফৰ্মটো। এইটো হ'ল এপ্লিকেশ্যন ফৰ NoC। একচুৱেলি এইটো ধুবুৰী ডিষ্ট্ৰিক্টৰ মানে অসমতে এইটোৱে ইউজ হয়। চ' আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত ডিটেইলছখিনি আছে মোৰ ইয়াত। চ' মই এইটো দেখাই আছোঁ। যাতে কেতিয়াবা ক'ৰ্ট ফি দিয়ে, কেতিয়াবা নিদিয়ে, চ' যিয়ে নহওক। ত' এই ফৰ্মটোত এপ্লিকেশ্যন ৰিলেটেড টু হুইচ ডিষ্ট্ৰিক্ট, ইয়াতে ডিষ্ট্ৰিক্টৰ নাম লিখিব, সাব ডিভিশ্যনৰ নাম লিখিব, চাৰ্কেলৰ নাম লিখিব আৰু লোকেশ্যন আৰু মাটিখন কোন এৰিয়াত আছে, আৰ্বান নে ৰুৰেল, সেইটো দিব লাগিব। আৰু এইটো ইমুভেবল প্ৰপাৰ্টি কি হয়, ফ্লেট হয় নে লেণ্ড হয়। ত' ফ্লেট হ'লে ফ্লেট দিব লাগিব, লেণ্ড হ'লে অভিয়াছলি লেণ্ড। চ' টাইপছ অফ ট্ৰান্সফাৰ অফ ইমুভেবল প্ৰপাৰ্টি, চেল কৰিব নে লিজ নে মৰ্গেজ নে গিফ্ট। চ' যোনটো কৰি আছে সেইটো দিব লাগিব, চেল কৰি আছোঁ চেল দিম। এইটো কমাৰ্চিয়েলৰ পৰা ক'ৰবাত কি কৰি আছোঁ নে কি হয়, এইটো কমাৰ্চিয়েল প্লেছ কমাৰ্চিয়েল দিয়া হৈছে। প্ৰেজেণ্ট ক্লিয়াৰ কমাৰ্চিয়েল আছিলে, ইছ্যু হোৱাৰ পিছত কি হ'ব লাগে, চ' কমাৰ্চিয়েলে হ'ব, কমাৰ্চিয়েলে কিনি আছোঁ কমাৰ্চিয়েলে থাকিব। যিটো চেঞ্জ কৰোঁ পিছত এপ্লিকেশ্যন দিব লাগিব, এপ্লিকেণ্টৰ নাম দিব লাগিব, কোনে এপ্লিকেশ্যন যোনে কৰি আছে। এইটো নহয় যে যোনে চেল বা বায়াৰ বা যিকোনো এজনে এপ্লিকেশ্যন কৰিব পাৰে, সেলাৰ হওক বায়াৰ হওক। চ' এপ্লিকেশ্যন ডিটেইলছ দিয়া হ'ব, এড্ৰেছ দিয়া হ'ব, প্ৰেজেণ্ট এড্ৰেছ, মোবাইল নম্বৰ, পেন নম্বৰ, আধাৰ নম্বৰ। এইটো গ'ল ফাৰ্ষ্ট পেজ। এপ্লিকেশ্যন মানে যোনে এপ্লিকেশ্যন কৰি আছে তেওঁৰ গ'ল। ছেকেণ্ড সেলাৰৰ ডিটেইলছ। চ' সেলাৰৰ এই যে মৌজা ব্লেচিপাৰা ভিলেজ, কোন ভিলেজৰ থাকে তেওঁ, আৰু পাট্টা, মাটিৰ পাট্টা টাইপটো কি আছিলে সেইটো দিব লাগিব, পাট্টা নম্বৰ দিব লাগিব, পাট্টাদাৰৰ নাম অসমীয়াত আকৌ ইংলিছত, জেণ্ডাৰ আৰু সেলাৰৰ ফাদাৰ্ছ নেম মাদাৰ্ছ নেম দিব লাগিব, এড্ৰেছটো দিব লাগিব। প্ৰেজেণ্ট এড্ৰেছ যদি ছেম হয় ছেমে দিব লাগিব বা দূৰ দিলেও হ'ব। তাৰপিছত সেলাৰৰ ট্ৰান্সফাৰ ইজ আদাৰ দেন দ্য লেণ্ড অনাৰ। যদি ইয়াতে যদি সেলাৰ বা যোনে সেলাৰ হৈ আছে সেইটো যদি লেণ্ড অনাৰ নহৈ পেলাই পাৱাৰ অফ এটৰ্নি দিয়া থাকে, ত' তেখেতৰ ডিটেইলছ ইয়াতে দিব লাগিব। ত' ইয়াতে সেলাৰৰ এই ডিটেইলছ পেন আৰু আধাৰ দি পেলাই লেণ্ডটো কি হয়, মানে সেলাৰে কি হয়, এগ্ৰিকালচাৰিষ্ট হয় নে নন এগ্ৰিকালচাৰিষ্ট হয়। চ' ইয়াতে প্ৰফেশ্যনটো দিব লাগিব। সেইটো ট্ৰাইবেল এৰিয়াত পৰে নেকি সেইটো মেনশ্যন কৰিব লাগিব, নহয়। চ' সেলাৰ লেণ্ডলেছ হ'ব নেকি, মাটিটো চেল কৰাৰ পিছত তেওঁৰ মাটি থাকিবনে নাই সেইটো মেনশ্যন কৰিব লাগিব। লেণ্ড আৰু ক'ত আছে সেইটো দিব লাগিব এই লেণ্ডটো চেল কৰাৰ পিছত। এইটো সেলাৰ ডিটেইলছ কৰা। এতিয়া লেণ্ড শ্বেডিউলটো আহিম। লেণ্ড শ্বেডিউলত মাটিৰ ডাক নম্বৰ, পাট্টা নম্বৰ, তাৰপিছত বাউণ্ডেৰীটোত কোনফালে কোন থাকিব, নৰ্থ চাউথ ৱেষ্ট, আৰু কিমান স্কুৱাৰ ফিট হ'ব অভাৰঅল এৰিয়া, এতিয়া কোনফালে চেল কৰি আছোঁ, লেণ্ড ৰিচিপ্ট দিয়া আছেনে নাই, তাৰপিছত কি কৰিব, এইটো মৰ্টগেজ নে চেল, তাৰপিছত লিটিগেশ্যন কিবা কেছ চেছ আছে নেকি, তাৰপিছত এগ্ৰিকালচাৰিষ্ট নন এগ্ৰিকালচাৰিষ্ট হয়। চ' পাৰপছ অফ ট্ৰান্সফাৰ কি চেল কৰি আছোঁ, এইটো লিষ্টত আছে নেকি নাই, বায়াৰ ডিটেইলছ। এতিয়া যেনেকৈ সেলাৰ ডিটেইলছ দিছোঁ এতিয়া বায়াৰ ডিটেইলছ ছেইম হ'ব এইখিনি। হোৱাৰ পিছত আৰু বেলেগ ইয়াতে ছিগনেচাৰৰ ওচৰত এটা ফটো দি পেলাই ইয়াতে ছিগনেচাৰ কৰিলে হ'ল। এইটো বায়াৰৰ ছেইম সেলাৰত যেনেকৈ কৰিছিলোঁ এটা ফটো দি পেলাই। চ' ইমান একো সেনেকুৱা নাই, দেশতে বহুত পেজ থাকে, কিন্তু এইটো এনেকৈ আমি লেণ্ড চেলৰ ফৰ্মটো আমি ফিল আপ কৰিব পাৰোঁ। চ' যদি ভিডিঅ'খন ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।